Hey guys, আজি আমি বনাম লোকেল চিকেনৰ এটা খুব সুন্দৰ কাৰি ৰেচিপি। এতিয়া দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো বলক। তাৰ কাৰণে প্ৰথমতে মই লৈছোঁ 1 কেজি লোকেল চিকেন। তাৰপিছত তাৰ ওপৰত প্ৰয়োজন মতে হালধি দি লৈছোঁ। তাৰপিছত দিছোঁ অলপমান চিকেন মছলা আৰু অলপমান ৰেড চিলি পাউডাৰ। তাৰপিছত দিছোঁ 4 চামুচ মিঠাতেল। তাৰপিছত 2 চামুচ পাঁচফোৰণ এই ধৰণে মিক্সিত অলপমান গুড়ি কৰি লৈছোঁ। মই একেবাৰে মিহি গুড়ি কৰি লোৱা নাই। এই ধৰণে দিলে খুব টেষ্টি হয়। এতিয়া এইখিনি তাৰ ওপৰত দি লম। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। মোৰ এইখিনি মিক্স কৰি লোৱা হৈ গ'ল আৰু এইখিনি এতিয়া 1 ঘণ্টামানৰ কাৰণে ফ্ৰিজত মেৰিনেট হ'বৰ বাবে ৰাখি দিম। তাৰপিছত লৈছোঁ এটা আলু, 2টা পিঁয়াজ, এটা বিলাহী, কেইটুকুৰমান নহৰু আৰু আদা। এতিয়া পিঁয়াজখিনি সৰু সৰুকৈ কাটি মিক্সাৰ জাৰত দি লৈছোঁ, লগতে আদাখিনিও আৰু নহৰু মুঠতে গোটেইখিনি দি লৈছোঁ। বিলাহী, এটা কেঁচা জলকীয়াও দি লৈছোঁ লগতে। এতিয়া এইখিনি এটা ধুনীয়া মিহি পেষ্ট বনাই ল'ম। এয়া মোৰ পেষ্টখিনি হৈ গ'ল। আনফালে এটা কেৰাহী পাতি লৈ তাত মিঠাতেল গৰম কৰি লৈছোঁ আৰু এয়া আগতে মেৰিনেট কৰি লোৱা চিকেনখিনি অলপ অলপকৈ দি দিছোঁ গোটেইখিনি। এতিয়া ভালদৰে এবাৰ লৰাই লৈছোঁ। অলপমান লৰাই হোৱাৰ পিছত এইখিনি ঢাকোন লগাই লগাই ভাজি থাকিব লাগিব। অলপ সময় পিছত ঢাকনি গুচাই লৈছোঁ আৰু তাত আগতে কাটি লোৱা আলুখিনি দি লৈছোঁ। তাৰপিছত দিছোঁ প্ৰয়োজন অনুসৰি নিমখ। এতিয়া গোটেইখিনি পুনৰ এবাৰ ভালদৰে লৰাই দিছোঁ আৰু এই ধৰণে ঢাকোন দি লৈছোঁ। অলপ সময় পিছত পুনৰ ঢাকোন আঁতৰাই এবাৰ লৰাই দিব লাগিব। এয়া মই গোটেইখিনি লৰাই ভাজি আছোঁ। অলপ অলপ ভজা হোৱাৰ পিছত তাত আমি এই ধৰণে আগতে বনাই ৰখা পেষ্টখিনি দি দিছোঁ। পেষ্টখিনি এই ধৰণে অলপ পিছত দিলে গ্ৰেভিখন খুব ডাঠ হয়। এতিয়া এইখিনি পুনৰ তেল ওলোৱালৈকে ভাজি থাকিব লাগিব। এইখিনি মই পুনৰ ঢাকোন দি ভাজি ল'ম। দেখিছেনে অলপ অলপ তেল ওলাবলৈ আৰম্ভ কৰিছে। এইখিনি আমাৰ ভজা প্ৰায় হৈ গ'ল। এতিয়া ইয়াত আমি কুহুমীয়া গৰম পানী দিম। দেখিছেনে কিমান ধুনীয়াকৈ তেলখিনি বিৰিঙি উঠিছে। তাৰপাছত মই ইয়াত অলপ বেছিকৈয়ে পানী দি লৈছোঁ যাতে ভালকৈ গোটেইখিনি সিজি যায় আৰু এই ধৰণে এতিয়া উতলি থাকিব দিম। আপোনালোকে গ্ৰেভিখিনি নিজৰ প্ৰয়োজন অনুসৰি ডাঠ পাতল কৰিব পাৰে। তাৰপাছত দি লৈছোঁ 2টা কেঁচা জলকীয়া। এই ধৰণে জলকীয়া দিলে খুব ধুনীয়া এটা ফ্লেভাৰ ওলায়। এতিয়া এইখিনি উতলি থাকিব দিম 10-15 মিনিট। এয়া মোৰ লোকেল চিকেন কাৰী ৰেডি হৈ গ'ল। দেখিছেনে কালাৰটো খুব ধুনীয়া হৈছে। এতিয়া এটা বাটিত পৰিৱেশনৰ বাবে অলপমান উলিয়াই লৈছোঁ। এই ধৰণে খাবলৈ খুব ভাল হয়। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।